Hello everyone, welcome back to my YouTube channel Hagorika's Blog 1 আৰু ৰাস মহোৎসৱৰ দ্বিতীয় খণ্ডলৈ সকলোকে স্বাগতম জনালো। এয়া দেখিছেনে ইমান মানুহৰ ভিৰ আৰু এইখন হৈছে মূল দুৱাৰ। নলবাৰীৰ ৰাস চাই ইমানে ভাল লাগে, সেইকাৰণে আমি 2 দিনে আহিলো। বা মই দাদা আৰু আমৈ গণেশ বাবাৰ মূৰ্তি আৰু ইমান ধুনীয়া টেকনলজি ব্যৱহাৰ কৰিছে, সঁচা গণেশ বাবা বহি থকা যেন পায়। আৰু এয়া মঞ্চত বিভিন্ন অনুষ্ঠান পৰিৱেশন হৈ আছে। কিমান ৰাইজ দেখিছেনে? আৰু চাৰিওফালেতো আছে যিহেতু বহুত ডাঙৰ, যিফালে যায় সেইফালেই মানুহ। এতিয়া আমি এনেকৈ এটা এটাকৈ মূৰ্তি চাই গৈ আছোঁ। এয়া বিশুদ্ধ খোৱা পানীৰ বাবে এইটো প্ৰদৰ্শনী কৰিছিলে। এইফালে আছে ৰাষ্ট্ৰীয় বাণিজ্য মেলা আৰু আমি অলপ সময়ৰ পিছতে এই মেলালৈ সোমাই যাম। চাওঁ কি আছে। তাৰে আগতে আমি ৰাস মহোৎসৱৰ মূৰ্তিবোৰ চাওঁ বলক। এনেকৈ ধুনীয়া ধুনীয়া ৰাস মহোৎসৱৰ মূৰ্তি। এয়া হ'ল বৈকুণ্ঠ প্ৰয়াণ। এনেদৰে বহুত কেইটা মূৰ্তি আছে, আপোনালোকে চাই থাকক। এইবাৰ নলবাৰীত 91 সংখ্যক ৰাস উদযাপন কৰা হৈছে। এয়া ভিগ্ৰু পৰীক্ষা। মূৰ্তিবোৰ ইমান ধুনীয়াকৈ সজোৱা হৈছে নহয়নে ৰাইজ? শ্ৰীকৃষ্ণই লীলা কৰি থকা বহুতো মূৰ্তি ৰাসস্থলীত আছে আৰু চাই বহুতে ভাল লাগিলে। পুতলাৰ একভিত সকলোতকৈ চকুত লগাইছে। এটা বস্তু দেখি বহুত ভাল লাগিলে, মানুহে জিৰণি ল'বলৈ এটা জিৰণি চৰা বনাইছে। এয়া যশোদাই শ্ৰীকৃষ্ণক এচাৰিলৈ খেদি আছে। ইমান ধুনীয়া দৃশ্য।
এতিয়া আমি মেলাৰ ভিতৰলৈ সোমালো এয়া কিমান দোকান দেখিছেনে 110 ঠিকে আছে আমাৰ পিতো কি লাগে আপোনালোকৰ সকলো পাব আৰু দেখিছেনে একদম খাৰু মণি কাণফুলি সকলো এনেকৈ ধুনীয়া সজাই ৰাখিছে দেখিলেই কিনো কিনো লাগে আৰু কিমান দোকান বেগ কাপোৰ চেণ্ডেল সৰুৰ পৰা বৃদ্ধলৈ সকলো পোৱা যায় এই কাণফুলি কেইযোৰ ইমান মৰম লাগিছে নহয়নে ইমান সময় ঘূৰি ঘূৰি এই হাতত কফি কাপ ললো আৰু এই কফি কাপেৰে আজি ভিডিঅ'টো সমাপ্ত কৰিলো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব থেংক ইউ